Hey guys, finally আজি আমি মডাৰ্ণ গামত যাই আছোঁ। আপোনালোকে ভিউটো চাই যাই থাকক, বহুত চালিয়া চালিয়া ভিউ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ বঢ়িয়াকৈ চাই যাই থাকক, বহুত চালিয়া মজা। ফাইনেলি আমি বেজেৰা চক পালোঁ আহি। আজি মানে ইয়াৰ বজাৰ বেজৰা চক বজাৰত বহুত মানুহ হৈছে। চব পানী উঠি গৈছে বানপানী। ভিউ চাওক আপোনালোকে ভিউ। Hey guys, আমি মডাৰ্ণ গামত ভিতৰত সোমালোঁ, মানে গেটৰ পৰা অলপ একবাৰত সোমালোঁ আৰু এতিয়া আমি ভিতৰলৈ যাই আছোঁ। এই মজা। ৰৈ দিছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল বিনোদ 99 ব্লগ। মানে আজি আমি মডাৰ্ণ গামত আহিলোঁ, ঘৰতে ব্লগটো ষ্টাৰ্ট কৰা নহ'ল, মানে আধা ৰাস্তাত আহি ব্লগটো কৰিলোঁ। এতিয়া ফাইনেলি মডাৰ্ণ গামদেৱৰ মন্দিৰৰ মানে একবাৰৰ ভিতৰত আহিলোঁ আৰু এতিয়া মন্দিৰটো ওপৰত আছে, মন্দিৰলৈকে যাই আছোঁ লাহে লাহেকৈ। আগতে আপোনাৰ লগত বাহিৰৰ পৰিৱেশটো দেখাই লওঁ। এইটো মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰা নহ'ল যে, মানে মোৰ প্লেন নাছিল। মানে লগৰটো আগতে ক'লে যে মই মানে চিপাজত গৈছিলোঁ, তাৰপিছত ই ঘপককৈ মানে প্লেনটো বনাই দিলে। মানে মই আধা ৰাস্তাৰ পৰা আহিব লগা হ'ল, তাৰ কাৰণে মানে ৰাস্তাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকে চাবা। আৰু মানে মই ৰেগুলাৰ ব্লগ দিম বুলি ভাবিছিলোঁ, মানে আজি ব্লগ দিয়াৰ কথা নাছিলে। আকৌ মানে এই ক'লাতে মানে কিবা বেলেগ এটা চিষ্টেম কৰিলোঁ হয়, মানে আজি শ্বৰ্ট ভিডিঅ' হ'লে ঢালিলোঁ হয়, তাৰ কাৰণে। আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু চালেগে ভিডিঅ'টো মোৰ স্কিপ নকৰাকৈ আপোনালোকে ভিজিট কৰিব। হে গাইছ, আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাম, আপোনালোকে ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক স্কিপ নকৰাকৈ। আৰু এতিয়া লাহেকৈ যাই আছোঁ। আমাৰ গাড়ীটো মানে ইয়াত আছে। মই গাড়ী নচলাওঁ, মই খোজকাঢ়ি যাম, মানে খোজকাঢ়ি গ'লে ভিডিঅ'টো ভালকৈ বনাব পাৰিম। সিও মানে ভিডিঅ' বনাই আছে, এইটো দেখাব পাইছেনে আপোনালোকে কেমেৰাত? আহি আছে মানে ৰাস্তাটোৰে, তাকে মানে গাড়ীটো ইয়াত আছে ন, তাকে গাড়ীটো মোক লৈ যাব দিছে। কিন্তু মই কৈছিলোঁ যে মই খোজকাঢ়ি যাওঁ, খোজকাঢ়ি গ'লে ভিডিঅ'টো ভালদৰে হয়, প্ৰব্লেমে হৈ যায়। ৰ'ব অলপ টাইম ৰ'ব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এই গাইছ, গাড়ী লৈ অহা নাই, গাড়ী তাতে চলোঁ, মানে
থাকক একো নাই মই খোজকাঢ়ি যাওঁ আকৌ লগৰ এটা ফোন আহিছে অলপ টাইম ৰ'বচোন এই গাইছ আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাই আছোঁ মানে ৰাস্তাটোৰে মই খোজকাঢ়ি যাই আছোঁ আৰু এইফালে এইটো ঘৰটো মানে এইটো কি বা ঘৰ একো গম পোৱা নাই মানুহ চানুহ নে কিবা হ'ব চাগে আৰু মন্দিৰটো ইয়াত আছে তেওঁলোকে খোজকাঢ়িব লাগে এপিনো যাব পাৰিম মানে এইটো শ্বৰ্টকাট কিন্তু মই মানে অলপ লঙেৰে যাম মানে অলপ দীঘল ৰাস্তাটোৰে আৰু এইটো পাৰ্ক হয় পাৰ্কখন তালা মাৰা আছে ঘৰটোত যাব পাৰিলোঁ হয় কিন্তু মানে ইয়াতো তালা মাৰা আছে মানে ইয়াত ভিউটো চাওকচোন আপোনালোকে বহুত ভাল লাগে অ'পি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু বঢ়িয়াকৈ চালিয়া মানে বহুত ভাল লগা বস্তু কিছুমান দেখাম আপোনালোকক এই গাইছ মই এতিয়া মদন গাঁৱৰ ভিতৰলৈ যাই আছোঁ আৰু এইফালে চালিয়া পাহাৰ মানে ভিউটো যে বহুত চালিয়া লাগে আৰু এইফালে মানে ইয়াতো অলপ পানী হৈছে মানে অলপকৈ ইয়াত গোটাই উঠা নাই বাৰু আৰু আপোনালোকে বঢ়িয়া চাব ভিউটো বহুত ভাল লাগে বহুত ভাল মোৰ লগৰটো বহুত পিছতে থাকিল মানে ইয়াৰ কাৰণে অলপ ৱেইট কৰি দিওঁ এই গাইছ আপোনাৰ ভিউটো চাওক কি চালিয়া হয় মজা আমি এতিয়া মদন কামদেৱৰ ভিতৰলৈ যাই আছোঁ আমি এতিয়া ভিতৰলৈ যাই আছোঁ আৰু এইফালে মোৰ লগৰটো আগত যাই আছে আৰু ভিউটো চাওক আপোনালোকে এইফালে কিছুমান মানুহ আহিছে মানে ফুৰিবৰ কাৰণে এই গাইছ আমি এতিয়া তলৰ পৰা ওপৰলৈ যাই আছোঁ মানে মন্দিৰটোৰ ভিতৰলৈ মানে অলপ উঠিব লাগে মন্দিৰটো আৰু মোৰ লগৰটোৱে মানে ব্লগ বনাই যাই আছে ওপৰত লাহে যাই আছোঁ আৰু সি অলপ আগত যাই আছে মানে ময়ো ভিডিঅ' বনাই যাই আছোঁ মানে আৰু এতিয়া চালিয়া তলৰ ভিউটো চাওক আপোনালোকে অলপ চৰ্দি লগা নিচিনা হৈ আছে মোৰ মানে আৰু পেক কৰি দি আছোঁ আপোনালোকে এটা চালিয়া ভিউ দেখাইছোঁ এই গাইছ এতিয়া হোটেলটো চাওক আপোনালোকে মানে বহুতখিনি উঠিব লাগে এইয়ালৈ চালিয়া ঠাণ্ডা পৰিৱেশ এই গাইছ অলপ ভাগাৰ লাগিছে মানে বহুতখিনি উঠিব লাগে ন তাৰ কাৰণে আৰু এতিয়া যায়ে আছোঁ আৰু অলপ দেৰি পিছত পাম যায় তাৰপিছত আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ বাহিৰৰ পৰিৱেশটো বহুত ভাল লাগে মানে ইয়াত আৰু আমি আহোঁতে মানে কেইটামান ফটো চটো শ্বুট কৰি আহিম আপোনালোকো আহিব মদন কামদেৱ বঢ়িয়াকৈ ভিজিট কৰিব ভাল লাগে আৰু এইফালে কিবা এটা ঘৰ আছে মানে ইয়াত আৰু মন্দিৰটো ইয়াত আছে ওপৰত এই গাইছ
মানে মোৰ লগৰটো অলপ ওপৰতে গুচি গ'ল ন, মানে মই তলৰ পৰা এটা শ্বট ল'ম বুলি ভাবিলোঁ। তাৰ কাৰণে মানে মোবাইল ষ্টেণ্ডটো মাটিত থৈ লওঁ আৰু এতিয়া এটা বঢ়িয়া শ্বট লৈ আছোঁ। ৱাও ফাইনেলি আহি গ'লোঁ। এই গাইছ আৰু অলপমান উঠিব আছে মানে এইখিনি হোটেলি। তাৰপিছত আমি ভিতৰৰ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। মানে অলপ তলৰ পৰা আহোঁতে অলপ ভাগৰ লাগিছে, মানে ঘাম ওলাই গৈছে। সিও কিবা মানে ভিডিঅ' বনাইছিল নেকি, তাই নিজৰ শ্বৰ্ট কেইটামান চাই আছে মানে কেনেকুৱা হৈছে। আৰু এতিয়া মই ভিতৰত যাওঁ, আহক আপোনালোকেও যাওক আৰু ময়ো চাওঁ। এয়া তই যাবিনে? ঐ বনমালী ভাগৰ লাগিছে, ৰেষ্ট লোৱা চিষ্টেম নাই। মন্দিৰত আহিছোঁ তাৰ ৰেষ্ট নাই আৰু ভাই, যাবই লাগিব। এই গাইছ আপোনালোকক ওপৰৰ পৰা এটা ভিউ দেখাই আছোঁ। গাইছ আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাই আছোঁ। মানে অলপ উঠিব লগা আছিল ন, কিন্তু এতিয়া উঠি আছোঁ। আৰু ৰ'ব আপোনালোকে ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক। সেই গাইছ আমি ফাইনেলি মন্দিৰৰ ভিতৰত, আৰু এইবিলাক মন্দিৰৰ ভিতৰত এইবিলাক শিল কিবা, আৰু এইটো মন্দিৰটো কিছুমানে ফটোশ্বুট হৈ আছে মানে তাকে। আৰু এইবিলাক কিবা মূৰ্তি মানে কিবা কিবি মানে ডিজাইন আছে ইয়াত, বহুত কিবা কিবি বহুত আছে, চাৰিওফালে শিল। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এইটো এটা মানে কিবা এইটো সিংহৰ নিচিনা কিবা কিবি চকৰি তকৰি এনেকুৱা বহুত কিবা কিবি আছে মানে ইয়াত। আৰু মেইন মন্দিৰটো আছে ইয়াত। আপোনালোক এটা ফাইনেলি বহুত চালীয়া বস্তু এটা দেখাই আছোঁ, চাব হা। সেইটো এই ভিউটো কেনেকুৱা লাগিছে চাওক। এই হোটেলিটোৰে নামি যাব লাগে, তাৰপিছত এইটো জাপি হয়, মানে জিৰণি কোঠাৰ নিচিনা ওপৰৰ পৰা জাপি হান দেখি, মানে ওপৰতো জাপি। গাইছ আহি আমি জিৰণি কোঠাটোত বহি দিলোঁ এতিয়া, আৰু ইয়াত অলপ টাইম বহিম আমি, তাৰপিছত ঘৰত যাম। ভাগৰ লাগি গৈছোঁ গাইছ। আৰু ইয়াৰো এটা এছাম বনমালী বুলি চেনেল আছে, আপোনালোকে চাব, ভিজিট কৰিব। বহুত চালিয়া ব্লগ দিয়ে, কেতিয়াবা ফানী ভিডিঅ' দিয়ে, কেতিয়াবা মানে ভাল ব্লগো দিয়ে। বা বডি বহুত আছে নেকি? বঢ়িয়া। মোৰ বহুত ভাগৰ লাগিছে, মানে মুখেৰে কথা নোলোৱা হৈ গৈছে। মুখখন অলপমান ধুই দিলোঁ, মানে অলপ বহুত ঘাম ওলাই গৈছিল ন, তাৰ কাৰণে। এতিয়া অলপ ইয়াত অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ ঘৰত যাম, কিবা এটা খাই আধা ৰাস্তাত কিবা এটা খাই ঘৰত যাম। বাই বাই। আমি থকা জিৰণি কোঠাটোৰ পৰা এটা মানে চালীয়া ভিউ এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিউটো বঢ়িয়াকৈ চাব। গাইছ ফাইনেলি ভিডিঅ'টো ভাল হৈ আছেনে আপোনালোকে চাব। ফাইনেলি আহি পালোঁ আকৌ কেমেৰাৰ ওচৰত। গাইছ ফাইনেলি আমি জিৰণি কোঠাটোৰ পৰা আহিলোঁ, আৰু এতিয়া এইফালেৰে যাম।
মানে এইটোতে যাব পাৰি আকৌ মানে এক পাক ঘূৰিব লাগে মানে মন্দিৰটোৰ বাহিৰে বাহিৰে এনেকুৱা ঘূৰিব পৰা আছে মানে ৰাস্তা মানে শিলবিলাক মানে এনেকুৱা বঢ়িয়া কাষে কাষে লাইন লাইন কৰি থৈ দিছে আৰু তাকে এক পাক এনেকুৱা আমি ঘূৰি আকৌ নেক্সট পাকেৰে আমি এনেকুৱা উলি যাম ভালদৰে মোৰ লগৰটো পিছত আছে Hey guys, let's head over video. ফাইনেলি আমাৰ মন্দিৰটো চোৱা হ'ল আৰু এতিয়া ঘৰত যাব পৰা হ'ল এতিয়া আমি ঘৰত যাম আৰু বাহিৰৰ পৰিৱেশটো অলপমান দেখাব লগা আছে আপোনালোকক মানে আৰু এইফালে এখন পাৰ্ক আছে সেইখন পাৰ্কৰ মানে তালা মাৰা আছে সেইখন পাৰ্কত আজি সোমাব নোৱাৰিম বেলেগ দিনা আহিলে আকৌ লগ পাম আজি ব্লগটো এইখিনিয়ে আছিলে আপোনালোকে চাব বঢ়িয়াকৈ আৰু অলপমান আছে মানে বাহিৰৰ পৰিৱেশটো এইখিনি দেখাই ব্লগটো আজি এইখিনি ব্লগটো শেষ কৰিম আৰু মন্দিৰৰ পৰা আহিলোঁ এতিয়া কোঠালিৰ পৰা নামি আছোঁ আৰু এইখন পাৰ্ক মানে বন্ধ তালা মাৰা আছে এইখনত সোমাব নোৱাৰিলোঁ আজি বেলেগ দিনা আকৌ নেক্সট ব্লগত কেতিয়াবা আহিলে লগ পাম আপোনালোকক এইখনতো মানে এনেকুৱাই কিছুমান শিলৰ মূৰ্তি আছে আৰু এতিয়া যাওঁ ঘৰলৈ আমি ওপৰৰ পৰা নামি আহি আছোঁ এতিয়া মন্দিৰটো চোৱা হ'ল আৰু আজি ব্লগটো এইখিনিয়ে আছিল ভাল লাগিলে লাইক কমেণ্ট সকলোৱে শ্বেয়াৰ সকলোৱে কৰিব আৰু মোৰ চেনেলত নতুনকৈ অহাৰ পৰা ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ইয়াৰ বনমালী আছাম বনমালী বুলি আছে ইয়াৰ চেনেলটো সকলোৱে চাব বাই বাই নেক্সট ব্লগত আকৌ লগ পাম